নমস্কাৰ আপোনালোক সকলোলৈ স্বাগতম জনাইছো মোবাইলেৰে কেনেকৈ ইউটিউব চেনেল খুলি ইনকাম কৰিব পাৰি সেই বিষয়ে এই ভিডিঅ'টোত সবিশেষ জনাম আৰু এটা ইউটিউব চেনেল খুলিবলৈ হলে প্ৰথমতে এটা জিমেইল আইডি লাগিব আৰু সেই জিমেইল আইডিটো কেনেকৈ ক্ৰিয়েট কৰিব লাগে সেই বিষয়ে এই ইউটিউব চেনেলটোতে আপলোড কৰা আছে সো এতিয়া আমি ইউটিউব এপ্লিকেশনটোত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত যেটো ইমেইল আইডি ক্ৰিয়েট কৰা আছিল এই লগটোত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াতে ইয়োৰ চেনেল বুলি এটা অপচন আছে ইয়াতে ক্লিক কৰিব লাগিব আপলোড হৈ আছে কৰাৰ পিছত ইয়াতে ক্ৰিয়েট চেনেলত ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছত এটা ইউটিউব চেনেল ক্ৰিয়েট হৈ গল হোৱাৰ পিছত ইয়াক অলপ এডিট কৰিব লাগিব এডিট কৰাৰ কাৰণে এই পেন্সিলটোত ক্লিক কৰিব লাগিব ক্লিক কৰিলো ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো ইউটিউব চেনেলৰ লগো হয় এই লগৰ কাৰণে ইয়াতে ক্লিক কৰিব লাগিব কৰাৰ পিছত আপোনালোকৰ যেটো লগো হয় হেতু ইয়াতে দি দিব আৰু যেটো আপোনালোকৰ বেনাৰ হয় বেনাৰৰ কাৰণে আপোনালোকক ইয়াতে ক্যামেৰাত ক্লিক কৰিব লাগিব কৰাৰ পিছত আপোনালোকৰ যেটো বেনাৰ হয় সেই বেনাৰটো ইয়াতে দি দিব ইয়াৰ পিছত আপোনালোকৰ যেটো চেনেলৰ নাম হয় সেই নামটো ইয়াতে নেমত ক্লিক কৰিব লাগিব কৰাৰ পিছত আপোনালোকে ইয়াতে নেমটো লিখি আপোনালোকে এটো ওকে মাৰিলে সেভ হৈ যাব সো ইয়াৰ পিছত ডেসক্ৰিপশন এই ডেসক্ৰিপশনত লিখিব লাগিব যি আপোনাৰ এডুকেশনাল হলে এডুকেশনৰ ওপৰত লিখিব টেক্স চেনেল হলে টেগৰ ওপৰত লিখিব ব্লগ হলে ব্লগৰ ওপৰত লিখিব লিখাৰ পিছত ইয়াতে ক্লিক কৰি দিব দিয়াৰ পিছত আপোনালোকৰ এটা প্ৰফেশনালি ইউটিউব চেনেল হৈ গল এতে ইউটিউব চেনেলত ভিডিও কেনেকৈ আপলোড কৰিব সেই বিষয়ে সবিশেষ জনাম সো ভিডিও আপলোড কৰিবলৈ হলে আপোনালোকে ইউটিউব চেনেলত গৈ ইয়াতে ক্লিক কৰিব লাগিব কৰাৰ পিছত আপোনালোকৰ ইয়োৰ চেনেল অপচন আহিব ইয়াতে ক্লিক কৰিব লাগিব কৰাৰ পিছত যেহেতু ভিডিও আপলোড কৰিব ভিডিও আপলোড কৰাৰ কাৰণে আপোনালোকক ক্ৰিয়েট ইয়াতে ক্লিক কৰিব লাগিব কৰাৰ পিছত আপলোড এ ভিডিও ক্লিক কৰি আপোনালোকৰ যেটো ভিডিও হয় ইয়াতে সিলেক্ট কৰি ক্লিক কৰিব কৰাৰ পিছত নেক্সটত ক্লিক কৰিব লাগিব নমস্কাৰ নেক্সটত ক্লিক কৰাৰ পিছত স্বাগতম জনাইছো ইয়াতে যেটো ভিডিওটোৰ টাইটেল হয় সেই টাইটেলটো লিখিব লাগিব ইয়াতে টাইটেল বুলি লিখা আছে ইয়াতে ধুনিয়া কৰি টাইটেলটো লিখি দিব যেটো টপিকছৰ ওপৰত ভিডিও বনাব সেই টপিকছটো ইয়াতে লিখি দিব লিখাৰ পিছত ইয়াতে ভিজিবিলিটি আছে ইয়াতে আনলিস্টেড হৈ আছে আনলিস্টেড হৈ থাকিলে এটো কোনো দেখা নাপাব আপোনালোকক ইয়াতে পাবলিক কৰিব লাগিব পাবলিক কৰাৰ পিছত ইয়াতে ব্যাক কৰি আহি ইয়াতে সিলেক্ট অডিয়েন্সত ক্লিক কৰি দিব ইয়াতে ইয়েস ইটস মেড ফৰ কিডস ইয়াতে ক্লিক কৰিব নালাগিব ইয়াতে নো ইটস নট মেড ফৰ কিডস ইয়াতে ক্লিক কৰিব লাগিব কৰাৰ পিছত আপলোড শৰ্ট আপলোডত ক্লিক কৰিলে আপোনালোকৰ ভিডিওটো ইউটিউবত আপলোড হৈ যাব এতে ইয়াৰ পিছত এটা আপোনালোকক YT ষ্টুডিও এটা এপ্লিকেশন লাগিব আৰু YT এপ্লিকেশনটো আপোনালোকে প্লে ষ্টৰত গৈ ডাউনলোড কৰি ল'ব লাগিব লোৱাৰ পিছত আপোনালোকে তাতে গৈ থাম্বনেল টাইটেল ডেসক্ৰিপশন টেক্সট লগাব পাৰিব আৰু থাম্বনেল লগাবলৈ হলে আপোনালোকৰ ইউটিউব চেনেলৰ ফোন নম্বৰটো ভেৰিফিকেশন কৰি ল'ব লাগিব আৰু ভেৰিফিকেশন কৰাৰ কাৰণে আপোনালোকে গুগলত গৈ ক্লিক কৰিব লাগিব যে youtube-studio.com ইয়াতে আগতে সাৰ্চ কৰাৰ কাৰণে ইয়াতে আহিছে গতিকে আমি ইয়াতে ক্লিক কৰিলো ক্লিক কৰাৰ পিছত ইয়াতে লগইন বুলি অপচন আহিব আপোনালোকক লগইনত ক্লিক কৰিব লাগিব লগইনত ক্লিক কৰাৰ পিছত তো আপলোড হৈ আছে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ যেটো চেনেল খোলা আছে হেতু অটোমেটিক্যালি আহি যাব আহি যোৱাৰ পিছত আপোনালোকৰ অলপ স্ক্ৰল কৰি শেষত গৈ সেটিং আছে সেটিংছত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াতে চেনেল বুলি অপচন আছে চেনেলত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত কান্ট্ৰি অফ ৰেসিডেন্স ইয়াতে ইন্ডিয়া বুলি সিলেক্ট কৰিব লাগিব ইয়াতে কিৱৰ্ডছ লিখিব লাগিব আপোনালোকৰ যি টপিকছত ভিডিও বনাব সেইবোৰ ইয়াতে লিখি দিব লাগিব
আৰু দিয়াৰ পিছত এডভান্স সেটিংছত ক্লিক কৰিব কৰাৰ পিছত আপোনালোকে এটা বস্তু যে ইয়াতে নো সেট দিস চেনেলস এজ নট মেড ফৰ কিডছ ইয়াতে ক্লিক কৰি ল'ব লোৱাৰ পিছত আপোনালোকে ফিচাৰ এলিজিবিলিটিত ক্লিক কৰিব লাগিব কৰাৰ পিছত ইয়াতে ষ্টেণ্ডাৰ্ড ফিচাৰ্স ইয়াতে এনেবল কৰি ল'ব লাগিব ইণ্টাৰমিডিয়েট ফিচাৰ্স এটো এনেবল কৰি ল'ব লাগিব আৰু যেটো এডভান্স ফিচাৰ্স আছে এটো আপোনালোকক এনেবল কৰি ল'ব লাগিব কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে সেভ বুলি ক্লিক কৰিব ক্লিক কৰাৰ পিছত এগেইন আকৌ সেটিংছত যাব লাগিব যোৱাৰ পিছত ইয়াতে আপলোড ডিফল্টস আছে ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত বেসিক ইনফৰমেশন ইয়াতে যেটো এড এ টাইটেল যেটো আপোনালোকৰ টাইটেল হয় ইয়াতে লিখিব পাৰে ডেসক্ৰিপশনটো ইয়াতে লিখিব পাৰে আৰু যেটো ভিজিবিলিটি আছে এটো পাবলিক কৰি দিব দিয়াৰ পিছত এডভান্স সেটিংছত যাব যোৱাৰ পিছত আপোনালোকে ইয়াতে ক্যাটাগৰী আপোনালোকৰ এই ক্যাটাগৰীত ক্লিক কৰিব লাগিব আপোনালোকৰ কোন ক্যাটাগৰীৰ ভিডিও হয় হেতু আপোনালোকে সিলেক্ট কৰি ল'ব লোৱাৰ পিছত আপোনালোকে এই যে ভিডিও ল্যাঙ্গুয়েজ এটো আসামিজ হলে আসামিজ দিব হিন্দি হলে হিন্দি দিব ইংৰাজী হলে ইংৰাজী দিব আৰু টাইটেল এন্ড ডেসক্ৰিপশন ল্যাঙ্গুয়েজ এটো আপোনালোকৰ যেটো হয় হেতু দি দিব দিয়াৰ পিছত আপোনালোকে সেভ বুলি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সেটিংসৰ কামখিনি সম্পূৰ্ণৰূপে হৈ গল সো এনে ধৰণৰ ভিডিওবোৰ পাই থাকিবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ